সেই দোস্তো আজি মই মানে পথাৰ যাম। পথাৰত আমাৰ মাহঁতে ধান ৰুই আছে, বোকা দিছে বোলে এটি দুবিঘা নে কিমানটা, তাকে চাব যাম। মই বাট একো নকৰোঁ। তাৰপিছত আচল কথাটো কি জানে, এই বছৰত মোৰ সপোন এটা সপোন এটা পূৰণ হ'ব গৈ আছে। বাট হ'বগৈ নে নহ'ব ইমান নাজানো। হ'ব যেন লাগে মোৰ মতে। যদি হয় তেন্তে আপোনালোক সকলোকে জনাই দিম মোৰ সপোনটো কি আছিলে। মোৰ মতেতো হ'ব লাগে। আপোনালোকৰ আশীৰ্বাদ, সপোনটো পূৰণ হ'লেই হ'ল আৰু। ইমান গৰম পৰিছে, কেনেকৈ কঠীয়া ৰুইছে তেওঁলোকে জানে, যোনসকলে পথাৰত আছে। মই ক'লা চাৰ্ট পিন্ধি ভাল পাওঁ, ক'লা বস্তু আই লাইক। সেইটো মানে ধুই যাওঁ আজি, লেতেৰা হৈ আছে, ধুই যাওঁ। তাৰপৰা ঘূৰি আহি ধুমগৈ আৰু ভালকৈ। এতিয়া তিয়াই যামগৈ আৰু চাৰ্ফ লৈ। চলো। যদি চৰকাৰী জব এটা নাপাওঁ, কৰিব নাপাওঁ, তেন্তে আৰু এই গেলা গৰমত দুবেং মাৰ তিনিবেং মাৰি আৰু কৰাতকৈ ইমান গৰমত ছুইচাইড কৰি মৰাই ভাল হ'ব চাগে। তাকে চেষ্টা কৰিব লাগিব। ইমান গৰম পৰিছে ন, যিটো শীতকালৰ বতৰত হ'লে এইটো 1-2 বাজিলে হয়, এতিয়া 9টা বাজিছে চাগে। 9টা বাজিছে, 9টা কাৰেক্ট। ইমান গৰম পৰিছে বাপ্পাও। পানী আছে ইয়াত, জাল পাতি থৈছে চব। এই মাছ পুৰা লাগি আছে। এতিয়া নাও বাই যাব লাগিব। এই বাবা, পানী দ মাটি দেই। তাত যোনডোখৰ ৰৈ আছে তাত দ নহয় বাৰু। এই মাহঁতে গছৰ তলতে আছে, চালি গৰমত কি কৰিম আৰু। পাৱাৰ টেলাৰ ট্ৰেক্টৰ লগাই থৈছে, পাৱাৰ টেলাৰবোৰে। সেইটো মাহঁতে এতিয়া ৰুই আছে, খুৰীহঁতে আছে। মই যামগৈ আৰু, সেইটো গেলা গৰমত থাকিব নোৱাৰোঁ গাইছ। তাৰ পৰা আহিলোঁগৈ আৰু ঘৰলৈ যামগৈ। যিটো গৰম ৰ'দ দিছে ন, মোৰ চকু দেখাই নাই একদম একো বস্তু। ইমান গা মুতিলে। তাত আলি বান্ধিবলৈ গ'লোঁ, আলি কাটিলোঁগৈ। তাৰপিছত এতিয়া নাও বাই আহিলোঁগৈ আৰু। না থাকিব নোৱাৰোঁ। মায়ে ক'লে ঘৰলৈ যা তই, ঘৰত গৈ শুই থাকগৈ বুলি ক'লে। সেইকাৰণে আহিলোঁগৈ আৰু। বাই বাই। আপোনালোকৰ তাত খেতি কৰিছে নেকি জনাব দেই, আৰম্ভ কৰিছে নেকি। জাল মাছ লাগি আছে। বাবা টাটা, দেখাই নাই। ঘৰৰ পৰা ওলাওঁতে যিটো এনাৰ্জিত গৈছিলোঁ, এনাৰ্জি লয়, এই এনাৰ্জি 15 মিনিটমান থাকিলোঁ মই পথাৰত। 15 মিনিটত চেচ হৈ গ'ল। মই এইটো কৰি খাব পাৰিম বুলি নাভাবোঁ নিজে। আৰু দুখীয়া হৈ জন্ম হৈছোঁ যেতিয়া কষ্ট কৰিব লাগিব, তেনেকেই খাব লাগিব। নাই, গভাৰ্ণমেণ্ট চাকৰি এটা পালেতো কিবা এটা নিজকে ভাল লাগিব, নহ'লেতো এইটোকে কৰি খাব লাগিব আৰু।